আচলতে আজি লখিমপুৰত এখন মোৰ প্ৰথম অনুষ্ঠান। আগতে মই লখিমপুৰত অনুষ্ঠান কৰা নাই। বহুত শুনি আছিলোঁ লখিমপুৰখনৰ কথা, যে আমাৰ লখিমপুৰৰ ৰাইজবিলাক বহুত মৰমীয়াল। আৰু আজি আহি সঁচাকৈ গম পালোঁ আপোনালোকৰ মাজত ইমান উৎসাহ আৰু ইমান ৰাইজ গোট খাইছে আজি মোৰ বাবে। সঁচাকৈ বহুত বহুত ধন্যবাদ। আপোনালোকৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ প্ৰত্যেকজন উদ্যোক্তাকে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক এইখন মঞ্চ, এইখন ৰাইজ আজি উপহাৰ হিচাপে দিয়াৰ বাবে। আৰু আজি উপস্থিত সমূহ ৰাইজকে মই শ্ৰদ্ধা আৰু মৰম যাচিছোঁ, আৰু পলমকৈ হ'লেও ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিছোঁ। আৰু প্ৰথমতে কৈ ল'বলৈ বিচাৰিছোঁ, যিহেতু এইকেইদিন অনুষ্ঠান কৰি আছোঁ, একেলেঠাৰি অনুষ্ঠান কৰি থকা হৈছে, অকণমান ভাগৰুৱা হৈ আছোঁ, বেমাৰো হৈ আছে, মেডিচিন খাই আছোঁ, অকণমান কিবা খুটি নাটি হ'ব পাৰে অনুষ্ঠানত, নিজৰ বুলি যেন ক্ষমা কৰি দিয়ে। আৰু যিহেতু বিহুৰ বতৰ, সেইবাবে আৰম্ভ কৰিবলৈ লৈছোঁ এটি বিহু নামেৰে অনুষ্ঠানটো। আশা কৰিছোঁ সকলোৱে ভাল পাব, আৰু সকলোৰে পৰা ডাঙৰকৈ উচি এটা হয় নহয়? আপোনালোকে চাই থকা বিচাৰি থকা গৰাকী হয়নে? ডেকা ল'ৰাবিলাক নাই নেকি? ধন্যবাদ। 64 সংখ্যক লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এই 2024 বৰ্ষৰ আপোনালোকৰ মৰমৰ শিল্পী, আপোনালোকৰ সন্মুখত দীপাক নেতা, তোমাক স্বাগতম জনাইছোঁ লখিমপুৰলৈ। আৰু লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ হৈ অকণমান মৰম যাচিব বিচাৰিছোঁ। পোনপ্ৰথমেই এখনি ফুলাম বিহুৱানে তেখেতক আদৰণি জনাবৰ বাবে মই সাংস্কৃতিক সন্ধিয়া বিভাগৰ সন্মানীয় সভাপতি তথা স্থায়ী সমিতিৰ সন্মানীয় কোষাধ্যক্ষ দীপান্ত হাজৰিকাক আমন্ত্ৰণ জনাইছোঁ। এয়া আমাৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ হৈ সন্মানীয় দীপান্ত হাজৰিকাদেৱে এখনি ফুলাম বিহুৱানেৰে লখিমপুৰৰ ৰাইজৰ মৰম যাচিছে। সমূহ ৰাইজক উমাৰ ভাত চৰি দিবলৈ অনুৰোধ জনাইছোঁ। লগতে লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এটি স্মাৰক আগবঢ়াইছে সাংস্কৃতিক বিভাগৰ হৈ তেজস্বী দাস, ডাক্তৰ তেজস্বী দাস ধেমালি। এতিয়া আহক, পলম নকৰোঁ, আমি গীতৰ মাজলৈ যাওঁ। আৰু মই কথা কৈ থাকিলে আপোনালোকে মোক পিটিব, গতিকে মই আহিছোঁ দেই, আকৌ আহিম। আৰু তেখেতক আমি আমাৰ যি স্মৃতি গ্ৰন্থ স্মৰণিকা বিহুৱান অৰ্পণ কৰিবলৈ মই উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডাক্তৰ ভূপেন শইকীয়াদেৱক আমন্ত্ৰণ জনাইছোঁ। এখনি স্মৰণিকা প্ৰদান কৰিছে ৬৬ সংখ্যক গৌৰৱোজ্জ্বল ধন্যবাদ। আৰম্ভ কৰিবলৈ লৈছোঁ এটি বিহু নামেৰে অনুষ্ঠানটো। সকলোৱে সহযোগ কৰিলে ভাল লাগিব।